আজি কোকৰাঝাৰ প্ৰাংগণত যিটো নেকি নিখিল বড়ো ছাত্ৰ সন্থা পিপুল জেনেৰেশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু বিভিন্ন যৌথ সংগঠনৰ উদ্যোগত যিটো নেকি আজি পৃথক বড়ো ৰাজ্যৰ দাবীত আমি আজি সমবেত হৈছোঁ। মই প্ৰথমতে আহ্বান জনাম পৃথক ৰাজ্যৰ দাবীৰ সংক্ৰান্তীয় আন্দোলন আজিয়েই অন্তিম আন্দোলন হোক আৰু মই আন্দোলনৰ যোগেদি বা এই সমাৱেশৰ গণসমাৱেশৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ, অকল বড়ো সমস্যাক লৈ ৰাজনীতি সৃষ্টি নকৰি ৰাজনীতিকভাৱে সমস্যাটো সমাধান কৰাৰ কাৰণে মই আহ্বান জনাওঁ। লগতে আজি বড়োলেণ্ড সমস্যালৈ যুগ যুগ ধৰি BTC অঞ্চলত বা প্ৰপ'জ বড়োলেণ্ড অঞ্চলত আমি দুনাই অশান্তি নিবিচাৰোঁ। ভাৰত চৰকাৰে যেতিয়াৰ পৰা NDFBৰ গোটসমূহক শান্তি আলোচনাৰ জৰিয়তে হয়তো তেওঁলোক আলোচনাৰ মাধ্যমত মাতিছে, তেতিয়াৰ পৰা এই অঞ্চলত শান্তি সঁচাকৈ বিৰাজমান হৈছে। আৰু আমি আশাবাদী যদি ভাৰত চৰকাৰে অতি সোনকালে এই বড়ো সমস্যা বা বড়োলেণ্ড সমস্যাটো সমাধান কৰে, নিশ্চয় এই অঞ্চলৰ মানে এটা ছিকিমৰ দৰে এটা নতুন ৰাজ্য ইয়াত হ'ব বুলি মই আশাবাদী। আৰু বিশেষকৈ মই বঙালী কমিউনিটিৰ পৰা হয়তো ইয়াত ৰিপ্ৰেজেণ্টেটিভ কৰিছোঁ। মই বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় এডভাইচাৰ। আতংকৰীয়া পৰখীয়া যিটো ভাতৃত্ববোধ বড়ো আৰু বাঙালীৰ মোৰ অটুট বিশ্বাস, ভৱিষ্যতেও এই অঞ্চলত বড়ো আৰু বাঙালী ভাষী মানুহখিনি ভাতৃত্ববোধেৰে ৰাজনীতি সমস্যা সমাধান কৰিব পাৰিব, অৰ্থনৈতিক সমস্যা সমাধান কৰিব পাৰিব, বিভিন্ন ধৰণৰ সাংবিধানিক অধিকাৰ আমি ইয়াত পাম। আৰু সেইটো আশাৰেই আমি বড়ো সমস্যাটো অতি সোনকালে সমাধান হোৱাটো আমি বিচাৰিছোঁ। আজিৰ তাৰিখত যিটো নেকি অবৰো চেণ্টিমেণ্ট এটা ক্ৰিয়েট হৈছে আমি দেখিবলৈ পাইছোঁ, সেই অবৰো চেণ্টিমেণ্টটো BTC অঞ্চলৰ নহয়। সেই অবৰো চেণ্টিমেণ্টটো প্ৰতি ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আউট অফ BTCৰ পৰা অহা এটা বাতাবৰণ, আৰু সেই বাতাবৰণ অসম চৰকাৰৰ জৰিয়তে কিছুমান পলিটিকেলৰ জৰিয়তে মানে বাতাবৰণ সৃষ্টি হয়। আৰু সেই সৃষ্টিৰ জৰিয়তে ইয়াতে বড়ো অবৰো হয়তো সৃষ্টি কৰি আমাৰ মাজত এটা মানে যিটো ভাতৃত্বৰ বুজাবুজি বিসংগতি কৰিব বিচাৰিছে। আৰু সেই বস্তুটোৱে এই অঞ্চলৰ কাৰণে শুভ লক্ষণ নহয়। আৰু আজি ৰাইজে বাৰুকৈ বুজিছে কিছুমান স্বাৰ্থনিশ্চিত ব্যক্তিয়ে অবৰো ৰাজনীতি কৰি আছে, কিন্তু সাধাৰণ জনগণ কিন্তু অবৰো ৰাজনীতিৰ লগত একদম সঁচাকৈয়ে নাই। এই কথাটো স্পষ্ট কথা ক'বলগীয়া।